আমাৰ অসমীয়া সমাজৰ এইবাৰ আমাৰ বোৱাৰীবিলাকো এইবাৰ কাপোৰ কানি ব্যৱসায়ত লাগি গৈছে আৰু ইমান সুন্দৰ সুন্দৰ কটনৰ কাপোৰবিলাক এইবাৰ মেখেলা চাদৰ বা বিভিন্ন ধৰণৰ কাপোৰবিলাক তেওঁলোকে বজাৰত মুকলি কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু আমাৰ অসমীয়া মহিলাসকলে যে এনেই যে বহি থকা নাই তেওঁলোকো যে বিভিন্ন কাম কাজত মুঠতে সৰু হওক ডাঙৰ হওক প্ৰত্যেকে চেষ্টা কৰিছে কি ধৰণে তেওঁলোকে কিবা এটা ব্যৱসায় কৰি কিবা এটা কৰি মুঠতে পকেট মানি 2 টকা কি ধৰণে তেওঁলোকে উলিয়াব পাৰে ঘৰ এখন কি ধৰণে তেওঁলোকে সুন্দৰকৈ চলাব পাৰে তেওঁলোকে ধুনীয়া প্ৰচেষ্টা আৰু আজি আপোনালোকক লৈ আহিলো এই স্মৃতি বাইদেউৰ দোকানলৈ বাইদেউ নমস্কাৰ হয় আজি অকমান আমাক দেখুৱাকচোন আপুনি স্পেচিয়েলিষ্ট কি ৰাখিছে আপোনাৰ দোকানত য'ত নেকি আপোনাৰ এই দেখিছো যে ইমান কাষ্টমাৰ ভিৰ লাগিছে আপুনি ইয়াত বিশেষ কাপোৰ কি ৰাখিছে আপোনাৰ দোকানত কি আছে ইমান স্পেচিয়েলিষ্ট য'ত নেকি কাষ্টমাৰে আপোনাৰ দোকানত আহিবৰ কাৰণে বাধ্য হৈ যায় কিন্তু বহুত বেছি গৰম হৈ আছে সেইটো কাৰণে পিয়ৰ কটনৰ কাপোৰ লৈ আহিছো ধুনীয়া ধুনীয়া একদম পিয়ৰ কটনৰ যিটো আমি পুৰা কমফৰ্টেবল ফিল কৰো এইখিনি পিন্ধিলে প্ৰিন্টেড আছে আপোনাৰ যিটো আমাৰ মই মেলি দেখুৱাই আছো এইবিলাক কটনৰ নেকি সব এইবোৰ সব কটনৰ হয় এইটো আমাৰ যিটো খুব বেছি চলিছে মানুহবিলাকে খুব পিন্ধে খুব ভাল পায় পিন্ধিবলৈ ইমান বেছি গৰম হৈছে যে কাপোৰখিনি পিন্ধিও আৰাম আৰু দামো বেছি নহয় একদম কম দাম হয় ইয়াত কি আছে মেখেলা আছে চাদৰ আছে ইয়াত মেখেলা আৰু চাদৰ আছে মেখেলা চাদৰ দুটাই আছে ন ব্লাউজ নাই ইয়াত হয় কি সুন্দৰকে তেওঁলোকে ইমান সুন্দৰকে ডিজাইনবিলাক চব আনিছে সিলেক্ট কৰি আনিছে আৰু এইখন হৈ গ'ল মেখেলা ন হয় ইয়াৰ দামবিলাক অকমান কৈ দিব নেকি এখন 260 টকা 260 টকা ভাবি চাওক 260 টকাত কটন কাপোৰ ইমান কম দাম তে আপোনালোকেও যদি বিচাৰিছে যদি স্মৃতি বাইদেউৰ দোকানলৈ আপোনালোকে আহিব পাৰে আৰু সুন্দৰ সুন্দৰ কাপোৰৰ ডিজাইনবিলাক আপোনালোকে ইয়াত আহি সিলেকশ্যন কৰি পেলাই আপোনালোকে মন পছন্দৰ কাপোৰ এযোৰ আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰে আৰু এইটো হ'ল এইটো 400 টকা জোৰা এইটো 400 টকা এইযোৰ কটনৰ নেকি এইটো কটনৰ হয় খুব সুন্দৰ লাগিছে চক আৰু চব এইবিলাক প্ৰিন্ট হৈ গ'ল যেনেকে ধুলো একো বেয়া নহয় ন এইবিলাক এটা মেখেলা আৰু ব্লাউজৰ পিচ আছে ইয়াত ব্লাউজৰ পিচ আছে মেখেলা আৰু ব্লাউজৰ পিচ ইয়াত লগত আছে আৰু চাদৰখন বেলেগ ইয়াত আৰু আছে ভিছাৰ খুব ধুনীয়া ভিছাৰ জোৰা আহিছে হয় এইযোৰ কি নাম কয় ভিছাৰ জোৰা আচ্ছা ভিছাৰ ৰেগুলাৰ ইউজ কৰিব পাৰিব ধুনীয়া জোৰাবোৰ এতিয়া নতুনকে যিহেতু পূজা পালেহি পূজাৰ কাৰণে পূজাৰ অফাৰ লৈ আহিছো হয় আচ্ছা ইয়াৰ এখন ডিজাইনটো বেলেগ বেলেগ ন এইবিলাক কন্ট্ৰাষ্ট বুলি ক'ব লাগিব ইয়াত এটা কালাৰ বেলেগ ইয়াত এটা কালাৰ বেলেগ তো খুব সুন্দৰ এখন চাদৰখন চাগে চাদৰ আৰু ব্লাউজৰ পিচ আছে ইয়াত লগত এইটো ব্লাউজৰ পিচ এইটো ব্লাউজৰ পিচ আচ্ছা এই পিছফালৰটো ব্লাউজৰ পিচ হয় খুব সুন্দৰকে খুব সুন্দৰ ভাল লাগিছে এইবিলাক কালাৰবিলাক আচ্ছা এইবিলাক কালাৰবিলাক ন বিভিন্ন ধৰণৰ ৰংবিলাক তেওঁলোকে আনিছে আপোনালোকে আপোনালোকৰ নিজৰ মনৰ পচন্দৰ চিলেকশ্যন আপোনালোকে কৰি ল'ব পাৰে কি সুন্দৰকে আৰু ইয়াত দেখিছোঁ বহুত কাপোৰ ঠাক লাগি আছে একদম আজি এনেকুৱা ভিৰ লাগিছে আৰু কাষ্টমাৰবিলাকো আহিছে বিভিন্ন স্থানৰ পৰা তেওঁলোকে আহি এইটো অঞ্চলত তেওঁলোকে কিনিবৰ কাৰণে চেষ্টা কৰিছে আৰু মই দেখিছোঁ পিছফালে এইবিলাক আমাৰ অসমীয়া ঘৰত বোৱা কাপোৰ যেন পাইছোঁ অকণমান দেখাই দিয়কচোন কি ৰাখে আপুনি এইবোৰ হল 5 কঠীয়া হৰণ লোৱা 5 কঠীয়া আচ্ছা হৰণ লওঁতে যিবিলাক কাপোৰ ব্যৱহাৰ কৰা হয় 5 কঠীয়া কাপোৰ আমাৰ বিশেষকৈ মৰাণ ট্ৰেডিশ্যনেল হয় আমাৰ মৰাণ সমাজত এখন খুব বিশেষ প্ৰয়োজন এইখন নহ'লে আমি হৰণ ল'ব নোৱাৰোঁ এইখন হৈ গ'ল 5 কঠীয়া এখন হৰণ লোৱা 5 কঠীয়া হয় আৰু আছে এইবিলাক হৈছে ৰিহা আমাৰ যি হৰণ লওঁতে প্ৰয়োজন হয় ৰিহা তে মানে হৰণ লোৱা মৰাণ সমাজৰ কাপোৰ গোটেইবিলাকে ইয়াত পোৱা যাব নহয় জানো হয় আৰু এইফালে আহিলে আপোনাৰ দুকাঠি কাপোৰ যিটো আমাৰ প্ৰত্যেককে লাগে প্ৰত্যেক নামঘৰলৈ যাওঁতে সকামে নিকামে যাওঁতে এইবিলাকৰ দামো বহুত বেছি নহয় মাত্ৰ 1100 টকা 1100 টকা ৱাও এইবিলাকতো আমি বজাৰতো প্ৰায় 1500 2000 বুলি কোৱা শুনো তে ইয়াত মাত্ৰ 1100 টকা তো ইমান কমত তেওঁলোকে দিবৰ কাৰণে চেষ্টা কৰিছে ইয়াতে মই এটা কথা সুধি লওঁ আপোনাক স্ক্ৰীনত মই নাম্বাৰটো দি দিব পাৰিম আপোনাৰ যদি কোনোবা ব্যক্তিয়ে যদি দূৰৰ পৰা যদি কিনিব বিচাৰে বা আপোনাৰ লগত যদি যোগাযোগ কৰিব বিচাৰে তেওঁলোকে আপোনালোকক যোগাযোগ কৰি ল'ব পাৰিব তো স্ক্ৰীনত মই বাইদেউৰ নাম্বাৰটো দি দিছোঁ আৰু আপোনালোকে যদি কিবা কথা যদি পাতিব লগা থাকে বা বিশেষ যদি আৰু কিবা কথা যদি জানিব লগা থাকে আপোনালোকে স্ক্ৰীনত দেখি থকা নম্বৰটোৰ লগত যোগাযোগ কৰি আপোনালোকে বাইদেউৰ লগত কথা পাতি ল'ব আৰু এইবিলাক দেখিছোঁ এইবিলাক কি কলা ৰিহা কলীয়া ৰিহা হয় এইবোৰ হৈছে কলীয়া ৰিহা আমাৰ যে মৰাণ কইনা হওঁতে লাগে আৰু বিহু নাচিবৰ কাৰণে লাগে কলীয়া ৰিহা কইনাৰ কলীয়া ৰিহা হৈ পেলাই দীঘল বহল গোটেইখিনিতে পাব ধুনীয়া আৰু এইটো হৈছে পিয়ৰ পদ্মিনীৰ হয় আচ্ছা পিয়ৰ পদ্মিনী আৰু কিছুমানে খুব বিচাৰি থাকে মানে পিন্ধিবৰ কাৰণে অকল মিটিঙত বা এনে বিহু নাচিবৰ কাৰণে পিন্ধিবলৈ চৰাই ফুলৰ বিচাৰে আচ্ছা অকল চৰাই এইবিলাক চৰাই ডিজাইন কৰা আছে ন তো সেইকাৰণে চৰাই ফুল বুলি কোৱা হয় এইটো অকল চৰাই ফুলৰ আচ্ছা খুব সুন্দৰকে আৰু এটা বস্তু আছে বহুত বেছি স্পেচিয়েল যিটো এতিয়া ট্ৰেন্ডত চলিছে বুলি ক'ব লাগিব কঁকাল মৰা আৰু চাদৰ পিয়ৰ টচৰ
আচ্ছা এইবিলাক পিয়ৰ টছ এবং পিয়ৰ টছৰ কঁকালমৰা আৰু এইবিলাক একো ডুপ্লিকেট নহয় একো ডুপ্লিকেট নহয় আচ্ছা এইখিনিটো গোটেইখিনি সম্পূৰ্ণ পিয়ৰ হয় হয় এখন হৈছে চাদৰখন পিয়ৰ টছৰ আমাৰ এইবিলাক নিজৰ থলুৱা হালত বোৱা আচ্ছা এইখন হৈছে কঁকালমৰা ইয়াৰ জোৰা এভেইলেবল পাব যেনেকুৱা লাগে মানে কোনোবাই যদি অৰ্ডাৰ কৰিব খোজে এইটো ফুলৰ লাগে বুলি ক'লে বা এনেকুৱা লাগে তো স্ক্ৰীনশ্বট দিলে বা ফটো দিলে তেতিয়া কৰি ল'ব পৰা যাব আৰু কোনোবাই যদি বেলেগ যদি নিজৰ ডিজাইনত যদি কোনোবাই দিয়ে যে মোক এনেকুৱা এটা ডিজাইন লাগে তেনেকুৱা ডিজাইন বনাই দিব পাৰি নেকি তেনেকুৱা বনাব পাৰি তেনেকুৱা পাৰি লাগে যিটো লাগে ডিজাইনটো দিলে সেইটো ডিজাইনতে বনাই দিব মানে যদি কোনোবা কাষ্টমাৰক যদি নিজে যদি তেওঁলোকে নিজৰ ডিজাইন বিচাৰে সেই ডিজাইনটো আপোনাক দি দিলে তেওঁলোকে সেই ডিজাইনটো পাই যাব তো খুব সুন্দৰ ভাবি চাওক আজিকালি আপোনালোকে একদম মন পচন্দৰ বস্তু আপোনালোকে নিজেই পাব মানে এইটো নহয় যে বজাৰত আপোনাৰ যিটো ডিজাইন ওলাব সেইটোৱে যে কিনিব লাগিব বুলি কোনো কথা নাই আপোনাৰ যদি কিবা নিজৰ যদি ডিজাইন আছে আপুনি সেই ডিজাইনটো বাইদেউক দি দিলে হৈ গ'ল স্ক্ৰীনত দেখি থকা নম্বৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব আৰু বাইদেউৰ লগত কথা পাতি ল'ব এখন কি বাইদেউ এখন হৈছে কলা চাদৰ কলা চাদৰ মানুহে হয় কলা চাদৰ বুলি পুৰা ইফালৰ পৰা সিফালে এইবিলাকতো চব ঘৰত বোৱা নহয় জানো চব ঘৰত বোৱা আমাৰ চব হেণ্ডমেড মানে হেণ্ডলুম হৈ গ'ল থলুৱা শিপিনী যিবিলাক শিপিনীয়ে ঘৰতে গোটেই কামবোৰ কৰি মেলি আজৰি পৰত বোৱা কাপোৰ এইবিলাক থলুৱা শিপিনী আৰু এইখন হৈছে কলা চাদৰ এনেকুৱা এটা বস্তু আছে যিটো আমাৰ ট্ৰেডিশ্যনেলৰ ভিতৰত গোটেইবোৰে মই আপোনালোকক দেখুৱাবলৈ পাই খুবেই বেছি সুখী হৈছোঁ গালে যিটো আমাৰ খুব বেছি মানুহবোৰে বিচাৰি থাকে আৰু অৰুণাচলবিলাকো বিচাৰে অসমৰবিলাকেও প্ৰায় বিচাৰে এইবিলাক হৈছে ঘিচাৰ গালে আচ্ছা আৰু আছে ডিজাইন মই বেলেগ ডিজাইন এইটো হৈছে গোটেইটো পুৰা এইবিলাক চব ঘৰতে বোৱা এইবিলাক ঘৰত বোৱা ন মেচিন মেড নহয় এইবিলাক মেচিন মেড নহয় চব ঘৰত বোৱা এইবিলাক ৱাও এইবোৰ হৈছে গালি গোটেইখনে ফুলৰ হয় আৰু আছে এইটো ডিজাইন এনেকুৱা আৰু পাই যাব ডিজাইনৰ বেলেগ ডিজাইনৰ হয় তেনেকৈ গালে আছে হয় খুব সুন্দৰকৈ বাইদেউ গোটেইখিনি বস্তু দেখুৱাইছে আপোনালোকৰ ইয়াত ইমানবিলাক যে কাপোৰ আছে মই গোটেইখিনিতো ধৰক আপোনালোকক এটা এটাকৈ খুলি দেখুওৱাটো সম্ভৱ নহয় মই স্ক্ৰীনত নাম্বাৰটো দিয়ে দিছোঁ বাইদেউৰ লগত যোগাযোগ কৰি ল'ব এইখন কি হয় বাইদেউ এখন হৈছে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ বেছি জৰুৰী যিখন হৈছে এৰী চাদৰ এটা সময়ত ঘৰতে পলু পুহি পেলাই হয় মানে এৰী পলু চাদৰখন যিখন আজিকালি প্ৰায় মানে হেৰাই যাব ধৰিছে আৰু সেইখন চাদৰো আজিকালি আপোনালোকে ইয়াতে পাব আৰু চুবৰ কাৰণে কি চফ্ট হয় কি সুন্দৰ আৰু খুব বেছি ভাল লাগিছে এনেকুৱা প্ৰায়বিলাক বস্তু আপোনাৰ ইয়াত পোৱা যাবই নহয় জানো পাব গামোচা চেলেং চাদৰ দোকানী কাপোৰ 5 কঠীয়া হৰণ লোৱা 5 কঠীয়া কইনা 5 কঠীয়া আপোনাৰ অসমীয়া সাজপাৰৰ ভিতৰত মৰাণ ট্ৰেডিশ্যনেল গোটেইটোৱে পাব তাৰ উপৰিও আমাৰ যিবিলাক বোৱা কাপোৰ থলুৱা শিপিনী সকলোবোৰে পাব আৰু ট্ৰেডিশ্যনেলৰ ভিতৰত কাৰ্বি পাব আপোনাৰ অৰুণাচলী ভাই ভনীসকলৰ পাব তেনেকৈ হয় তো খুব সুন্দৰ বাইদেউ একদম অশেষ ধন্যবাদ জনাইছোঁ আমাৰ অসমীয়া মহিলাবিলাকত যে এই ধৰণে কাম কাজবিলাক কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু ইমান সুন্দৰ তেওঁলোকে সাজপাৰবিলাক ৰাখিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে সেইকাৰণে আপোনালোকে যদি এনেকুৱা ধৰণৰ কাপোৰ যদি আপোনালোকে যদি ক্ৰয় কৰিব যদি বিচাৰিছে আপোনালোকে একদম দেৰি নকৰিব আপোনালোকে স্ক্ৰীনত দেখি থকা নম্বৰটোত আপোনালোকে অতি সোনকালে যোগাযোগ কৰক আৰু মই দোকানখন এবাৰ দেখুৱাই দিছোঁ ক'ত আছে আপোনালোকে চাওক একদম মাকুমৰ যিটো একদম এইটো হৈ গ'ল আপোনাৰ মাকুমৰ বাইপাছৰ একদম এই ৰাস্তাটো আৰু এইখনে হৈ গ'ল আপোনাৰ স্মৃতি লেডিজ কৰ্ণাৰ এণ্ড টেইলাৰ মানে টেইলাৰিঙো আছে যদি আপোনালোকে ইয়াত কাপোৰ কিনে ইয়াত তেওঁ মানে সুন্দৰকৈ চিলাই মেলিও দিব আৰু সেইটোৱে হৈ গ'ল বাইপাছটো একদম কাষতে লাগি আছে স্মৃতি লেডিজ কৰ্ণাৰ আৰু স্ক্ৰীনত আপোনালোকে নাম্বাৰটো দেখি আছে আপোনালোকে যোগাযোগ কৰি ল'ব আৰু আপোনাৰ পেজ এটা আছে বুলি কোৱা শুনিছিলোঁ তিনিচুকীয়া স্মৃতি সকলোবোৰ কাপোৰ এডভাৰটাইজবিলাক দি থাকোঁ আৰু মোৰ মোবাইল নাম্বাৰটো তাত দিয়া আছে দোকানৰ বিষয়েও আপোনালোকে বিশেষ জানিব খুজিলে বা কিবা লাগিলে তেনেকৈ আপোনালোকে তাতে মোক যোগাযোগ কৰিবও পাৰে ডাইৰেক্ট মোবাইল নাম্বাৰটো তেনেকৈ যোগাযোগ কৰিব পাৰে আৰু মোৰ পেজটো তিনিচুকীয়া স্মৃতি এতিয়া আপোনালোকে দেৰি নকৰিব আপোনালোকে তিনিচুকীয়া স্মৃতি এই পেজটো আপোনালোকে ফ'ল' কৰি দিব আৰু দোকানখনলৈ আপোনালোকে আহি পেলাই আমাৰ অসমীয়া সাজপাৰ কি সুন্দৰ কাপোৰবিলাক একদম পিয়'ৰ হেণ্ডলুম যিবিলাক হাতে বোৱা ঘৰত শিপিনীয়ে বোৱা কাপোৰবিলাক ইয়াত তেওঁ ৰাখিবৰ কাৰণে চেষ্টা কৰিছে আৰু অধিক জানিবলৈ আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰটোৰ লগত যোগাযোগ কৰক আজি ভিডিঅ'টো সেয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱা প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম